প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম, আলোচনা কৰিম 2026 চনৰ পৰা 2030 চনৰ এইখিনি সময়ছোৱাত কোনকেইটা ৰাশি সকলোতকৈ ধনী ৰাশি হ'ব, ভাগ্যৱান ৰাশি হ'ব, লাকি ৰাশি হ'ব। এই ৰাশিকেইটাই পৃথিৱীত ৰাজত্ব চলাব। এই ৰাশিকেইটাৰ ভাগ্য দিনে দিনে উন্নতি ফালে গতি কৰিব। শনিদেৱৰ আশীৰ্বাদৰ ভিতৰত 12টা ৰাশিৰ ভিতৰত কেইটামান ৰাশিহে সকলোতকৈ ধনী আৰু লাকি ৰাশি হ'ব, ভাগ্যশালী হ'ব। শনিদেৱে এই ৰাশিকেইটাৰ ওপৰত বহুতে সন্তুষ্ট হৈছে। শনিদেৱৰ দৃষ্টি এইকেইটা ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত তেওঁলোকে সমাজত, নিজৰ পৰিয়ালত, নিজৰ প্ৰতিষ্ঠান কেৰিয়াৰত তেওঁলোকে ছাকচেছফুল হ'ব পাৰিব। যাৰ ফলত 2026 চনৰ পৰা 2030 চনৰ ভিতৰত এইখিনি সময়ছোৱাত এওঁলোকৰ দ্ৰুতগতিভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। দিনে দিনে তেওঁলোকৰ ভাগ্যৰ পিনে খোল খাব। তেওঁলোকৰ কেৰিয়াৰ, শিক্ষা, চাকৰি, প্ৰেম, ব্যৱসায় সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰিব। এই ঘটনাবোৰ ভালৰ বাবে হ'ব। যিয়ে নঘটক কিয় সকলো ভালৰ কাৰণে হয়। 2026 চন আহিবলৈ গৈ আছে। হয়, এই 2026 চনৰ পৰাই 2030 চনৰ ভিতৰত সকলোতকৈ ধনী ৰাশি, লাকি ৰাশি হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ আদৰিছোঁ। 2026 চনত আপোনালোকৰ সকলোৰে আটাইৰে সপোনবোৰ পূৰণ হওক। নতুন বছৰে নতুন প্ৰেৰণাৰ, নতুন আশাৰে আমি জীৱনটো আৰম্ভণি কৰিব লাগে। যি হৈছে অতীতৰ কথা পাহৰি আমি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগে। সেয়া আপুনিও জানে, ময়ো জানো। প্ৰত্যেকজন ব্যক্তি আমি সিদ্ধান্ত কৰোঁ, কিন্তু আমি ছাকচেছফুল কিছু ক্ষেত্ৰতহে হ'ব পাৰোঁ। তাৰ কাৰণে দুখটো আমি কিছুমানে পাওঁ যেতিয়া আমি ছাকচেছফুল হ'বলৈ নোৱাৰোঁ। কিন্তু প্ৰিয় দৰ্শক, ছাকচেছ ইজিলি অহা বস্তু নহয়। আমি তাক টানি জুৰি কষ্ট কৰি লৈ আহিব লাগিব। তেনেহ'লে সফলতা হ'ব পাৰিম। ছাকচেছৰ জেগাত আমি ছাকচেছফুল হ'ব পাৰিম। আজি আমি এই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে বিস্তাৰভাৱে আলোচনা কৰা হ'ব। সেয়েহে প্ৰিয় দৰ্শক, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, প্ৰথমৰ পৰা লাষ্টলৈ চাওক। কিজানি আপোনাৰ ৰাশিটো আছে নেকি চেক কৰক। তেনেহ'লে আহকচোন প্ৰিয় দৰ্শক, আমি পলম নকৰি ভিডিঅ'টি আৰম্ভণি কৰোঁ। সনাতন ধৰ্মত বহুত দেৱী দেৱতাক পূজা কৰাৰ নিয়ম আছে। এই দেৱী দেৱতাসকলৰ মাজত এটা নাম শনিদেৱৰো আছে। শনিদেৱ হৈছে ন্যায়ৰ দেৱতা। শনিদেৱ সূৰ্য দেৱতাৰ পুত্ৰ হয় আৰু কৰ্মফল দাতা হয়। শনিদেৱৰ কৃপা যাৰ ব্যক্তিৰ ওপৰত থাকে, তেতিয়া সেইজন ব্যক্তিৰ কেতিয়াও বিপদ বাধা নাহে। এতিয়া আমি জানো, আহকচোন। এতিয়া আমি জানো 2026 চনৰ পৰা 2030 চনত ভাগ্যশালী প্ৰথম ৰাশিটোৱে হৈছে মেঘ ৰাশি। যিবোৰ জাতক জাতিকাৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয়, তেওঁলোকৰ মেঘ ৰাশি হয়। মেঘ ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগল গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ এইখিনি সময়ছোৱাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময় হ'ব। শনিদেৱৰ কৃপাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোবোৰ দুখ কষ্ট সমাপ্ত হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ ধনৰ পৰিমাণ বৃদ্ধি হ'ব। এইখিনি সময়ছোৱাত শনিদেৱৰ কৃপা দৃষ্টিৰে আপোনাৰ জীৱনলৈ সুখৰ আগমন হ'ব। ঘৰলৈ সুখ শান্তি আগমন হ'ব। জীৱনত সফলতা প্ৰাপ্তি কৰিবলৈ পাৰিব। কিন্তু কৰ্ম কৰিলে আমি সঠিক নিষ্ঠাৰে আমি কৰিবই লাগিব। তেনেহ'লে আমি তাতে সফলতা পাম। আমি যদি কৰ্মই নকৰোঁ, তেনেহ'লে আমি সফলতা ক'ত পাম? ছাকচেছফুল হ'ব কেনেকৈ পাৰিম? নহয় জানো? সেইকাৰণে আমি কৰ্ম কৰিলে ফল অট'মেটিক পোৱা যাব। সেইকাৰণে 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। সকলোতকৈ ধনী ৰাশি, শক্তিশালী ৰাশি। আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ প্লেলিষ্ট বনাই থৈছোঁ। তাতে গৈ আপোনালোকে চাব পাৰে। আপোনালোকৰ স্বভাৱ, চৰিত্ৰ সকলোবোৰ ডিটেইলছ আমি বিশ্লেষণ কৰি থৈ দিছোঁ। তাতে গৈ আপোনালোকে চাব পাৰে। আমাৰ প্লেলিষ্ট বনাই থৈ দিছোঁ। নহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তলত দি থৈ দিছোঁ মেঘ ৰাশিৰ মানুহ কেনেকুৱা হয়। তাতে গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ স্বভাৱ, চৰিত্ৰ, এডুকেশ্যন, শিক্ষা। এই 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব।
আগতে আপোনাৰ যিমান টকা পইচাৰ সমস্যা হৈ আছিলে আৰু এইখিনি সময়ত সকলোবোৰ সমস্যা সমাপ্ত হ'ব। আপোনাৰ জীৱন সুখেৰে ভৰি পৰিব। আপুনি মনে বিচৰা ধৰণে চাকৰিত সফলতা আনিব পাৰিব। বাহন প্ৰাপ্তি কৰাৰ যোগো এই সময়ছোৱাত আপোনাৰ আহিব। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। যিবোৰ জাতক জাতিকাৰ প্ৰথম আখৰটোৰ ম আৰু মণিহাথৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল ৰবি গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ শনিদেৱৰ কৃপা দৃষ্টি থাকিব। আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। এই সময়ছোৱাত আপোনাৰ ৰাশি বহুতকেইটা যোগ আৰম্ভ হ'ব। সেইকাৰণে এইখিনি সময়ছোৱাত আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব, উত্তম হ'ব। 2026 চনৰ পৰা 2030 চনত এনেকুৱা এজন ব্যক্তি আপোনাৰ মাজত আহিব, যিয়ে আপোনাৰ জীৱনটোৱে পৰিৱৰ্তন কৰি দিব। কেৱল 2026 চনৰ পৰা 2030 চনৰ ভিতৰত আপোনাৰ জীৱনলৈ সুখ শান্তি পৰিয়ালত আহিব। নতুনকৈ ব্যৱসায়ত উন্নতি কৰিব পাৰিব, বিজনেছ ডেভেলপমেণ্ট কৰিব পাৰিব। এতিয়াৰ পৰা আপোনাৰ জীৱনত একো বস্তুৰে অভাৱ নাথাকে। শনিদেৱৰ কৃপা দৃষ্টিৰে সকলোবোৰ ক্ষেত্ৰতে আপোনাৰ ওপৰতে থাকিব। তাৰ উপৰিও আপোনাৰ ভাগ্যত এনেকুৱা এটা পৰিৱৰ্তন আহিব কেৰিয়াৰত, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰি আনিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। গতিকে বিদেশত যাই যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা বিদেশত গৈ উচ্চ শিক্ষাও ল'ব পাৰে। সকলে বিদেশত যাম বুলি ভাবি আছে, তেওঁলোকৰ সপোন পূৰণ হ'বলৈ গৈ আছে। কাৰণ এই সময়ছোৱাত আপোনাৰ ভাগ্যই সম্পূৰ্ণৰূপে আপোনাক সহায় কৰিব। শনিদেৱৰ আশীৰ্বাদত 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত এইখিনি সময়ছোৱাত বিভিন্ন ধৰণৰ ফালৰ পৰাই বিভিন্ন ক্ষেত্ৰত আপোনালোকে শুভফল পাব। সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু ফৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ তেওঁলোকৰ কন্যা ৰাশি হয়। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শনিদেৱৰ পৰম কৃপা দৃষ্টি পৰিছে। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনত বন্ধ হৈ থকা যিকোনো কৰ্ম ব্যৱসায় সকলোবোৰ ৰাস্তা বন্ধ হৈ থকা খোল খাব। শনিদেৱৰ কৃপা আপোনাৰ ওপৰত পৰিছে। লগতে আপোনাৰ ঘৰলৈ সুখ শান্তি ভৰি পৰিব। মিঠাই খুৱাবলৈ সাজু থাকক। আৰ্থিক ক্ষেত্ৰত মজবুত হ'ব। আপোনাৰ জীৱনত হৈ থকা ধাৰবোৰৰ সমস্যাৰ পৰা আপুনি সমাপ্ত কৰিবলৈ সক্ষম হ'ব, মুক্তি লাভ কৰিব পাৰিব। আপুনি এইখিনি সময়ছোৱাত যিকোনো নতুন কাম আৰম্ভণি কৰিবলৈ উত্তম সময় হ'ব। যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি বহুতেই মজবুত হ'ব। কন্যা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। কমেণ্ট বক্সত নিশ্চয় কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ঘৰ পৰিয়ালত ফেমিলিত সুখ শান্তি বাতাবৰণ থাকিব। ব্যৱসায় কৰি থকা লোকসকলৰ ব্যৱসায়ত অধিক মাত্ৰা লাভ অৰ্জন কৰিব পাৰিব। যদিহে আপুনি ঘৰ সাজিম বুলি ভাবি আছে নাইবা ক্ৰয় কৰিম বুলি ভাবি আছে, তেন্তে প্ৰিয় দৰ্শক, সকলোবোৰ ক্ষেত্ৰতে আপোনাৰ বাবে উপযুক্ত সময় হ'ব। 2026 চনৰ পৰা 2030 চনত শনিদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ থাকিব। সেয়েহে আপোনাৰ এইখিনি সময়ছোৱাত অত্যন্ত ভাল সময় হ'ব। 4 নম্বৰ চতুৰ্থ ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয়, সেইসকল মানুহৰ তুলা ৰাশি হয়। তুলা ৰাশিৰ জাতক জাতিকাৰ পুৰুষ মহিলাৰ 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত শনিদেৱৰ কৃপা যথেষ্ট তেওঁলোকৰ ওপৰত থাকিব, যাৰ ফলত তেওঁলোকে
প্ৰেমৰ ক্ষেত্ৰত কিছু ঘাত প্ৰতিঘাত পাই আছিল যদি চেঞ্জ হ'ব পাৰিব। দুখবোৰ পাহৰি গৈ অতীতবোৰ পাহৰি গৈ আমি বাস্তৱটো ধুনীয়া কৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, কাৰণ আপুনি যিটো কৰ্ম কৰিব আপোনাৰ সেই হিচাপত আপুনি ফল পাব। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ তুলা ৰাশিৰ জাতক জাতিকাৰ শনিদেৱৰ বিশেষ কৃপা দৃষ্টি থাকিব। শনিদেৱৰ কৃপাৰ ফলত এই সময়খিনিত আপোনাৰ আৰ্থিক ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিব পাৰিব। লগতে আপুনি লোৱা ধাৰ ঋণবোৰো পৰিত্ৰাণ শেষ হ'ব, সমাপ্ত কৰিব পাৰিব। আগতে কৰি অহা পৰিশ্ৰমৰ ফল এতিয়া পাবলৈ গৈ আছে। ব্যৱসায়ত আপোনাৰ যোগ্যতাৰ প্ৰমাণ দেখিবলৈ পোৱা যাব। ব্যৱসায়ত দ্ৰুতগতিভাৱে উন্নতি কৰিবলৈ পাৰিব। আপুনি নিজেই ব্যৱসায়ত লাভ কৰিব কাৰণে আপুনি নিজেই ব্যৱসায়ত লাভ হোৱা পৰিণাম পাব। ব্যৱসায় কৰি যাওক শুদ্ধ মানুহৰ লগত, ভাল সম্পৰ্কৰ লগত, ভাল বন্ধু বান্ধৱীৰ লগত ব্যৱসায় কৰক, নিজে আপুনি গম পাব আপোনাৰ ব্যৱসায় দ্ৰুতগতিভাৱে বহল হ'বলৈ গৈ আছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ পাৰিব। 2026 চনৰ পৰা 2030 চনৰ আপোনাৰ ৰাশিৰ বহুতকেইটা শুভ সংযোগ আহিছে। সময়বোৰো ভালদৰে পাৰ কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। আগতে কৰি অহা ভুলবোৰ বৰ্তমান নতুনকৈ নকৰিব। অতীতবোৰ অতীত হৈ থাকিবলৈ দিয়ক, নুখুচৰিব। অতীতবোৰ অতীত হৈ যাব এদিন, বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক। শনিদেৱৰ পৰম কৃপা আপোনাৰ ওপৰত থাকিব। আপুনি কৰ্মৰ ফল নিশ্চয় লাভ কৰিব। নিষ্ঠা একাগ্ৰতাৰে আৰু আপোনাৰ পৰিশ্ৰম কৰি আপুনি আগতে কৰি অহা কৰ্মৰ ফল আপুনি পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব, নিশ্চয় অট'মেটিক ফল পাবই আপুনি। শনিদেৱৰ কৃপা আপোনাৰ লগত থাকিব। সপ্তাহৰ মঙলবাৰ দিনটোত আপুনি হনুমান চালিচা পাঠ কৰক। নিশ্চয় আপোনাৰ মাইণ্ডছেট নিগেটিভ চিন্তাবোৰ আঁতৰি আপুনি ধনাত্মক চিন্তালৈ আগবাঢ়িবলৈ শক্তিশালী হ'ব। কেৱল আপুনি ভাল ধৰণে কামবোৰ কৰি যাওক, ইয়াৰ ফল আপুনি নিশ্চয় পাব এদিন নহয় এদিন। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। হয়, 5 নম্বৰ ৰাশিটোৱে হৈছে কুম্ভ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, দন্তীয়া হ, তালব্য হ আৰম্ভ হয় তেওঁলোকৰ কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ এইখিনি সময়ছোৱাত শনিদেৱৰ কৃপা আপুনি লাভ কৰিব পাৰিব। এই সময়খিনিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। শনিদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰত আহিব নতুন সুযোগ আৰু সফলতা। এইখিনি সময়ছোৱাত আপোনাৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন, সফলতা। তাৰ ফলত আপোনাৰ জীৱনটো সুখময় তথা আনন্দৰে ভৰি পৰিব। আপুনি অতি কম সময়ৰ ভিতৰতে নতুন ঘৰ সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হ'ব। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা আপুনি সকলোবোৰ আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। সকলো ব্যৱসায় আছে তেওঁলোকৰ বাবে এই 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত বহুতেই গুৰুত্বপূৰ্ণ হ'ব। এইখিনি সময়ছোৱাত আপুনি ব্যৱসায়ত উন্নতি কৰিবলৈ সক্ষম হ'ব। এইখিনি সময়ছোৱাতে যিকোনো কৰ্মতে আপুনি অধিক পৰিমাণে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে হঠাৎ ধন প্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। আপুনি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিয়ে আনিবলৈ সক্ষম হ'ব। এইখিনি সময়ছোৱাত এনেকুৱা এজন ব্যক্তি পাব যাৰ ফলত আপোনাৰ ভাগ্যই চেঞ্জ কৰি দিব। সেয়েহে যাৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সাহস প্ৰেৰণা পাই আগবাঢ়ি লৈ যোৱাত সহায় কৰিব পাৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা নিশ্চয় কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে একেবাৰে জনাবলৈ নাপাহৰিব। আৰু লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ডেছক্ৰিপশ্যনত আৰু প্লেলিষ্টত বনাই থৈ দিছোঁ। তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপোনালোকে চাব পাৰে। 6 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটোৰ ক আৰু দ্বিতীয় স্বৰে আৰম্ভ হয় সেইসকল জাতক জাতিকাৰ তেওঁলোকৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত শনিদেৱৰ পৰম কৃপা লাভ কৰিবলৈ পাৰিব।
এই সময়ছোৱাত আপোনাৰ বাবে বিভিন্ন ৰূপে সময়ছোৱাত আপোনাৰ চেঞ্জ হ'ব, আপোনাৰ মাইণ্ডছেট শক্তিশালী হ'ব। সময়ছোৱাত আপোনাৰ বাবে বহুত ভাল সময় হিচাপে পৰিগণিত হ'ব। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ শান্তি ভাগ্য চেঞ্জ হ'ব। যদি আপুনি ব্যৱসায় কৰি আছে তেনেহ'লে এইখিনি সময়ছোৱাত আপোনাৰ অৰ্থাৎ 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাৰ ভিতৰত সকলোতকৈ অধিক সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব পাৰিব। এই সময়ছোৱাত মনে বিচৰা চাকৰি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব পাৰিব। আগতে কৰি অহা কৰ্মবোৰৰ ফল আপুনি এই সময়ছোৱাত পাব। কাৰ্যক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ পাৰিব। এতিয়া আপুনি কেৱল দেখিবলৈ পাব আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ পৰিৱৰ্তন সফলতা হ'বলৈ পাৰিব। এইখিনি সময়ছোৱাত শনিদেৱৰ কৃপাত আপোনাৰ এইখিনি সময়ত উত্তম সময় হ'ব। সকলো ফালৰ পৰাই সুখৰ বতৰা আহিব, কিন্তু ভাই ভনীৰ মাজত সম্পৰ্ক মজবুত কৰি ৰাখিব চেষ্টা কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, সপ্তম লাষ্ট ভাগ্যশালী ৰাশিটো হ'ল কৰ্কট ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ মূৰ্ধন্যাৰ দৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ এইখিনি সময়ছোৱাত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিদেৱৰ কৃপা আপোনাৰ ওচৰত থাকিব, যাৰ ফলত আপুনি কেৰিয়াৰ ছাকচেছ হ'ব পাৰিব। কেৰিয়াৰত ছাকচেছ হ'ব পাৰিব। ঘৰখনলৈ নতুন এটা দিশ কঢ়িয়াই আনিব পাৰিব। যিসকলৰ জইণ্ট ফেমিলি আছে তেওঁলোকৰ সম্পৰ্ক আগতকৈ মজবুত হ'ব। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত মা লক্ষ্মীৰ কৃপাত এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। মা লক্ষ্মী সন্তুষ্ট হৈছে এই ৰাশিত। এই সময়ছোৱাত আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'ব। চাকৰিত নতুন নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কম বেছি পৰিমাণে সফলতা অৰ্জন কৰিবলৈ পাৰিব। যিসকলে শিক্ষয়িত্ৰী আছে, শিক্ষক আছে, তেওঁলোকে পৰিয়ালত সুখ শান্তি কঢ়িয়াই লৈ আনিব পাৰিব। নিজৰ ইনকামৰ ক্ষেত্ৰত তেওঁলোকে ডেভেলপমেণ্ট হৈ নিজকে ছাকচেছফুল উইনাৰ হিচাপে পৰিগণিত হ'ব পাৰিব। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনাৰ অত্যন্ত এটা ভাল সময় হয়। ক্ষেত্ৰতো যিসকলে প্ৰেমৰ ক্ষেত্ৰতো ভাল এটা নাম কঢ়িয়াই আনিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো ভাল ফল পাব। প্ৰেমৰ ক্ষেত্ৰত ভাল এটা নাম কঢ়িয়াই আনিব পাৰিব। 2026 চনৰ পৰা 2030 চনৰ এইখিনি সময়ছোৱাত শনিদেৱৰ কৃপা আপোনাৰ ওচৰত থাকিব, যাৰ ফলত আপুনি প্ৰেম ব্যৱসায় চাকৰি শিক্ষা সকলো ক্ষেত্ৰতে কম বেছি পৰিমাণে হ'লেও আপুনি ছাকচেছফুল হ'ব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বৈবাহিক জীৱনটো ভাল হ'ব। সকলো কামেই এইখিনি সময়ছোৱাত সফলতা অৰ্জন কৰি আনিব পাৰিব। আপুনি নিজকে এজন ছাকচেছফুল হিচাপে আপুনি পৰিগণিত হ'ব পাৰিব। লগতে আপোনাৰ যদি ক'ৰবাত টকা পইচা ফচি আছে, সেইটো আপুনি অতি সোনকালে প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত এটা ভাল সুযোগ পাব। অৰ্থনৈতিক দিশটো মজবুত হ'ব। সময়টো সম্পূৰ্ণৰূপে সৎ হিচাপে ব্যৱহাৰ কৰক। সময়ক হাতৰ পৰা যাবলৈ নিদিব। তেওঁৰ কৃপা সদায় আপোনাৰ লগতে থাকিব। সপ্তম ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো বৰ্গীয়া জ আৰু ঘৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনাৰ বাবে এক অত্যন্ত সফলতা কঢ়িয়াই আনিবলৈ পাৰিব। যিসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ছাকচেছফুল হ'বলৈ পৰা নাছিলে, তেওঁলোকৰ ভাল দিন আহি গ'ল। প্ৰিয় দৰ্শক, যিকোনো কামে আমি সঠিক আৰু নিষ্ঠাৰে যদি আমি কৰা যায়, তাত আমি সফলতা পামেই। 1 বছৰ 2 বছৰ লেট হ'ব পাৰে, কিন্তু আমি তাতে ছাকচেছফুল হ'ব পাৰিমেই। সেইকাৰণে যিকোনো জেগাতে যিকোনো ফিল্ডতে আপুনি 1 পৰা 2-3 বছৰ কষ্ট কৰক, তাতে আপুনি ছাকচেছফুল হ'ব পাৰিব। এইখিনি সময়ছোৱাত শনিদেৱৰ কৃপা দৃষ্টি থাকিব আপোনাৰ ওপৰত। আপুনি সকলোবোৰ কামতে সফলতা অৰ্জন কৰিয়ে আনিব পাৰিব। আপোনাৰ ঘৰ পৰিয়ালত এটা হাঁহি ধেমালিৰ থাকিব। শনিদেৱৰ কৃপাত এইখিনি সময়ছোৱাত ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ একো সমস্যা নাথাকিব।
আৰ্থিক ক্ষেত্ৰত মজবুত হ'ব। ব্যৱসায়ী তথা চাকৰিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। চৰকাৰী চাকৰি কৰি থকা ব্যক্তিসকলে চাকৰিত প্ৰমোচনৰ দেখা যায়, কাৰণ এই সময়ছোৱাত আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'বলৈ গৈ আছে। আপোনাৰ সকলো ধৰণৰ ইচ্ছা পূৰণ হ'ব, সফলতাই আপোনাৰ ভৰি চুব। এইকেইটা হ'ল 2026 চনৰ পৰা 2030 চনত সকলোতকৈ লাকি ৰাশি। প্ৰিয় দৰ্শক, ভিডিঅ'টি ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি থ'বলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টি অন্তিম সময়লৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। 2026 চনৰ পৰা 2030 চনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো মংগল হওক, তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।